হিয়ার বাহির সুরে হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ উপাসনা। নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল কিনমিল ল'ৰা জীৱন। ৰ'ব ইন্ট্ৰটো কোৱাৰ আগত দেখাই দিওঁ। আপোনালোকক মই দেখুৱাম অসমৰ প্ৰাকৃতিক সম্পদ চাহ বাগান। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি পাই গ'লোঁ য'ত আপোনালোকক মই দেখাম বুলি কৈছিলোঁ বাগান। মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাইছে বাগান। ইমানে ডাঙৰ মানে বিশাল ডাঙৰ বাগান এখন বাগান আপোনালোকে হয়তো এসপ্তাহ ঘূৰিলেও শেষ কৰিব নোৱাৰিব মোৰ মতে। আৰু মই যিমানটো অনুমান কৰিছোঁ আৰু মই অনুমান কৰা মতে এসপ্তাহ ঘূৰিলেও শেষ কৰিব নোৱাৰিব। তো এই বাগানখনৰ ওচৰত ফিল্ড এখন আছে। সেইখন ফিল্ড, যোনখন ফিল্ডত আমি মই আৰু সৰু থাকোঁতে যেতিয়া মই পঞ্চমমান শ্ৰেণীত পঢ়ি আছিলোঁ, সেই সময়ত এই ফিল্ডতে খেলিবলৈ আহিছিলোঁ। সেই খেলিবলৈ আহোঁতে এই বাগানবিলাকৰ সৈতে জড়িত বহুতখিনি স্মৃতি আছে। সেই স্মৃতিখিনি আপোনালোকক মই ক'ম। এতিয়া প্ৰথমতে ফিল্ডখন চাই লওক। আৰু মোৰ ওচৰত ড্ৰোন নাই, ড্ৰোন থাকিলে কিন্তু ভাল শ্বট এটা পাইছিলোঁ। হ'ব বাৰু, একো নাই। এই ফিল্ডটো আপোনালোকে চালে, এতিয়া আপোনালোকে চাওক বাগানৰ কিছু দৃশ্য। কিবা কোৱাৰ আগত শ্বট এটা চাই লওক। মই এতিয়ালৈকে হাগি আহোঁ। এনেই ধেমালি কৰিলোঁ। বলক শ্বটটো চাই লওক। হিয়াৰ বাহিৰ সুৰে হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ উপাসনা। আপোনালোকক মই ঝৰ্ণাটোৰ কথা কৈছিলোঁ। এইটো ক'বলৈ গ'লে এটা ঝৰ্ণা নহয়, পুখুৰীও নহয়, সৰু মৰু নলা এটা আছে। এই নলাটোতে এইটো হৈ গ'ল বন্যপ্ৰাণী। কি কৈ আছিলোঁ, আচ্ছা, নলা টাইপৰ আছে। নলাটোতে সকলোৱে গা ধুৱে। আৰু এই চব কেনেকুৱা জাপ মাৰি গা ধুৱে। মইতো সাঁতুৰিব নাজানো, সেইটো কাৰণে মই ইয়াত নাহোৱেই এতিয়া আপোনালোকক দেখাবলৈ কাৰণে মই আৰু ভিডিঅ'টো কৰিলোঁ। আৰু গা ধুওঁতো মোকো লাগিছে, কিন্তু সাঁতুৰিব নাজানো, কি কৰোঁ। জ্বৰ ইমান নাই বাৰু, তেতিয়াও তলতে থাকি যাম মোৰ নিচিনা মানুহ। এই চব কাঙীয়া বন্যপ্ৰাণীসকলৰ কি লীলা। এই বাগানৰ পাতসমূহ মাইকীবিলাকে তুলি নি যোনখন ফেক্টৰীত লৈ যায়, সেই ফেক্টৰীটো আগৰ বগা বগা খুঁটিবিলাক দেখি পাইছে আপোনালোকে। সেই খুঁটিৰ তাতে এই ৰাস্তা দিয়ে যাব পৰা যায়। আৰু সেই ফেক্টৰীখনতে এই ফেক্টৰীখনৰ কৰ্মতে নিয়োজিত। চ' এতিয়া পাতৰ হাৰৰ পৰিমাণ অলপ কম হৈ আছে। চ' কামৰ পৰা বঞ্চিত হৈ আছোঁ। এতিয়া দুসপ্তাহমান নেৰানেপেৰা বৰষুণ দিয়াৰ পিছত পাতসমূহ ওলাবলৈ ধৰিছে। আপোনালোকে দেখিবলৈ পাইছে নিশ্চয়। যেতিয়াই পাত আকৌ হ'ব আৰু কামত মাতিব, তেতিয়া মই আপোনালোকক দেখাম মেনুফেকচাৰ কেনেকৈ হয়। ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। অ'কে, ধন্যবাদ, বাই বাই।